কিমান টকা দিলে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাৰে? টুইট যোগে কি জনালে বিৰাট কোহলিয়ে? আহক সবিশেষ জানো। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে সোমবাৰে পত্নী অনুষ্কা শৰ্মাৰ সৈতে মিলি কৰোনাত আক্ৰান্তসকলক সহায়ৰ বাবে PM কেয়াৰ্ছ ফাণ্ডলৈ বৰঙণি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। অৱশ্যে বিৰাট অনুষ্কাই কিমান টকা আগবঢ়াইছে সেই কথা ঘোষণা কৰা নাই যদিও সূত্ৰ অনুসৰি এই মহামাৰীৰ সৈতে যুঁজি থকা লোকৰ সহায়ৰ বাবে 3 কোটি টকা আগবঢ়াইছে। বিৰাট আৰু অনুষ্কাই ছেল্ফ আইচোলেশ্যনৰ জৰিয়তে জনসাধাৰণক সজাগ কৰাৰ প্ৰচেষ্টা চলাইছে। মানুহক ঘৰতে থকাৰ লগতে বাৰে বাৰে হাত ধোৱাৰ বাবে অনুৰোধ জনাইছে। PM কেয়াৰ্ছ ফাণ্ডলৈ 500 কোটি টকাৰ সাহায্য ঘোষণা ৰিডৰ। কৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ PM কেয়াৰ্ছ ফাণ্ডলৈ 500 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে। ইয়াৰ লগতে 24 আৱাৰ্ছ বিভিন্ন সাহায্য কৰিছে ৰিলায়েন্সে। মাত্ৰ 2 সপ্তাহৰ ভিতৰত ভাৰতৰ প্ৰথমখন 100 বিচনাযুক্ত COVID-19 হস্পিটেল খুলিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে। ইয়াৰ লগতে স্বাস্থ্যকৰ্মীসকলৰ কাৰণে দৈনিক 100খন মাস্কৰ ব্যৱস্থা কৰিছে ৰিলায়েন্সে। সমগ্ৰ দেশত ইমাৰ্জেঞ্চি ৰেছপন্স ভেহিকলৰ কাৰণে বিনামূলীয়া ইন্ধন ব্যৱস্থা কৰিছে। কেৱল ইমানেই নহয়, জিঅ'ৰ জৰিয়তে 40 কোটি মানুহৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ কাৰণে হাজাৰ হাজাৰ কোম্পানীয়ে এই টেলিকম সংস্থাৰ ওপৰত ভৰসা কৰি ৱৰ্ক ফ্ৰম হোম, ষ্টাডি ফ্ৰম হোম আৰু হেল্থ ফ্ৰম হোম এই পদক্ষেপ গ্ৰহণ কৰিছে। ৰিলায়েন্স ৰিটেইলে 1 লাখ লাখ মানুহৰ ওচৰত দৰকাৰী সামগ্ৰী যোগান দিয়াৰ কাৰণে লৈছে হোম ডেলিভাৰী ব্যৱস্থাৰো। বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 7 লাখ অতিক্ৰম, 33,000ৰো অধিক লোক মৃত্যু। AFCয়ে প্ৰস্তুত কৰা তালিকা অনুসৰি আমেৰিকাত এই পৰ্যন্ত 1,43,025 জন লোক আক্ৰান্ত হৈছে। এই মাৰাত্মক ভাইৰাছত আৰু মৃত্যু হৈছে 2,514 জনৰ। ইটালীত এই ভাইৰাছত আক্ৰান্ত হৈছে 97,000তকৈ অধিক লোকৰ, মৃত্যু হৈছে 10,000তকৈ অধিক লোকৰ। সমগ্ৰ বিশ্বৰ ভিতৰত ইটালীত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক। ক্ৰমাৎ বাঢ়িছে আত্মহত্যাৰ ঘটনা, চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন দেখুৱালে পাব মদ। লকডাউনৰ মাজত নতুন নিয়ম কেৰালাত। এজনৰ পাছত আন এজন আত্মহত্যা কৰাৰ ঘটনাৰ পাছত কেৰালাৰ মুখ্যমন্ত্ৰীয়ে নিয়ম শিথিল কৰিবলৈ বাধ্য হ'ল। ত্ৰিশুৰৰ কুন্দুনগালুৰত শনিবাৰে এজন যুৱকে মদ নাপাই নদীত জাপ দি আত্মহত্যা কৰে। ইয়াৰ পূৰ্বে 38 বছৰীয়া এজন ব্যক্তিয়ে নিজৰ ঘৰত চিপ লৈ আত্মহত্যা কৰিছিল। বলীউডৰ গায়িকা কণিকা কাপুৰৰ চতুৰ্থ টেষ্টতো ধৰা পৰিল কৰোনা পজিটিভ। বৰ্তমান লক্ষ্ণৌ সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে কণিকা। একেৰাহে চতুৰ্থবাৰলৈ COVID-19 পজিটিভ অহাৰ পিছত কণিকা কাপুৰ কিছু আৱেগিক হৈ পৰে। কিন্তু কণিকাৰ বিশ্বাস এই যুদ্ধত তেওঁ জয়ী হ'ব আৰু শীঘ্ৰেই সুস্থ হৈ ঘৰলৈ উভতিব।